আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ এখন বিশেষ ৰচনা আগবঢ়ালোঁ। ৰচনাখন হৈছে গ্ৰন্থমেলা। যদি ভাল লাগে ভিডিঅ'টো অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰম্ভণি। গ্ৰন্থ হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ। কোৱা হয় কিতাপৰ সমান পৰম বন্ধু নাই। গ্ৰন্থই ৰচনা কৰে মানসিক সেতুবন্ধন। মানুহৰ জীৱনত গ্ৰন্থই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰি থাকে। গ্ৰন্থৰ মেলা হ'ল জ্ঞান বিস্তাৰৰ মেলা। গ্ৰন্থমেলা লেখক, পাঠক আৰু প্ৰকাশকৰ মিলনভূমি। ভাৰতৰ গ্ৰন্থমেলা। গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম। সেইবাবেই এই শতিকাৰ তৃতীয় দশকমানৰ পৰাই ভাৰতৰ বিভিন্ন ঠাইত গ্ৰন্থ বিক্ৰীৰ সৰু বৰ উদ্যোগ গঢ় লৈ উঠিছিল। মেলাজাতীয় অনুষ্ঠানতো গ্ৰন্থ বিক্ৰী আৰম্ভ হৈছিল। কেৰালা, পশ্চিম বংগ, ত্ৰিপুৰা আদিত হোৱা গ্ৰন্থমেলাবোৰে এতিয়া বিশেষ সমাদৰ লাভ কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা, মেঘালয় আৰু অসমত বছৰি গ্ৰন্থমেলা হয়। অসমৰ গ্ৰন্থমেলা। জাতীয় গ্ৰন্থ ন্যাসে গ্ৰন্থৰ প্ৰকাশ আৰু প্ৰসাৰত আদৰণীয় ভূমিকা পালন কৰি আহিছে। গ্ৰন্থমেলা আয়োজন কৰি এই সংস্থাটোৱে কৃতিত্ব অৰ্জন কৰিছে। অসমত প্ৰথম গ্ৰন্থমেলা বুলিলে 1978 চনত নগাঁৱৰ নেহেৰুলিত হোৱা মেলাৰ কথা কোৱা হয়। কিন্তু আনুষ্ঠানিক গ্ৰন্থমেলা হৈছিল গুৱাহাটীতে 1984 চনৰ 29 ডিচেম্বৰত অসম প্ৰকাশন পৰিষদৰ ৰূপালী জয়ন্তী উপলক্ষে। NBTৰ সহযোগত সুচাৰুৰূপে কৃতকাৰ্যতাৰে এই গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল। এতিয়াও বছৰৰ শেষত প্ৰত্যেকবাৰে এই গ্ৰন্থমেলাখন অনুষ্ঠিত হৈ আহিছে। এই গ্ৰন্থমেলাত নতুন নতুন লেখকৰ বিভিন্ন গ্ৰন্থ প্ৰতি বছৰে মুকলি কৰি দিয়া হয় আৰু ই সমাদৰ লাভ কৰি আহিছে। আনহাতে 1998 চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ আন্তৰ্জাতিক গ্ৰন্থমেলাখনে পাঠকৰ বিশেষ সমাদৰ লাভ কৰিছে। এতিয়াও এই গ্ৰন্থমেলাখন প্ৰতি বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত হয়। উক্ত গ্ৰন্থমেলাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থপ্ৰেমীৰ সমাৱেশ ঘটে। লগতে বিভিন্ন নামী প্ৰকাশক গোষ্ঠীয়েও বিনিয়োগ কৰা দেখা যায়। সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত আজিকালি গ্ৰন্থমেলা পতা দেখিবলৈ পোৱা যায়। এয়া নিঃসন্দেহে সুখবৰ। অসমৰ সৰু সৰু নগৰসমূহত আনুষ্ঠানিক গ্ৰন্থমেলা হৈছে। লগতে কিছুমান ঠাইত কোনো কোনো লেখকে নিজাববীয়াকৈ গ্ৰন্থমেলা পতাও দেখা যায়। গ্ৰন্থমেলাৰ আকৰ্ষণ। গ্ৰন্থ কিনা-বেচা বা মুকলি কৰাৰ উপৰিও গ্ৰন্থমেলাসমূহত বিভিন্ন আকৰ্ষণীয় তথা জ্ঞানবৰ্ধক অনুষ্ঠানৰো আয়োজন কৰা হয়। এইসমূহৰ ভিতৰত সাহিত্যকেন্দ্ৰিক আলোচনাচক্ৰ, বিতৰ্ক বা সাহিত্যানুষ্ঠান আদিৰ কথা ক'ব পাৰি। লগতে কবিতাৰ পাঠক তথা কবিতাপ্ৰিয় লোকসকলৰ বাবে ৰাজ্যৰ শীৰ্ষ কবিসকলৰ সন্মিলন তথা কবিতা পাঠৰ অনুষ্ঠান আয়োজিত কৰা হৈ আহিছে প্ৰত্যেকবাৰে। এই ধৰণৰ অনুষ্ঠানে যুৱ লেখক-লেখিকাক উৎসাহ যোগোৱাৰ লগতে তেওঁলোকক আৰু অধিক আগুৱাই যাবলৈ মনোবল প্ৰদান কৰে। লগতে গ্ৰন্থমেলাৰ বাকৰিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। বিভিন্ন লেখক, গায়ক তথা শিল্প-সাহিত্যিকৰ সাক্ষাৎকাৰৰ অনুষ্ঠানৰ মাধ্যমেদি তেওঁলোকৰ মনৰ কথা জনাৰ লগতে জীৱন কাহিনী জানিও উপকৃত হ'ব পাৰি। লগতে গ্ৰন্থমেলাৰ বাকৰিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়, যিবোৰে তেওঁলোকৰ বৌদ্ধিক উৎকৰ্ষ সাধনত সহায় কৰে। বৰ্তমান যুগত গ্ৰন্থৰ সমাদৰ বঢ়াৰ লগে লগে গ্ৰন্থমেলাৰ আয়োজন ব্যাপক হাৰত বৃদ্ধি হোৱা দেখা গৈছে। সৰু সৰু অঞ্চলসমূহত বিদ্যালয়, প্ৰশাসন বা কিছুমান অনুষ্ঠান-প্ৰতিষ্ঠানে নিজাববীয়াকৈ আৰু স্বেচ্ছাই গ্ৰন্থমেলাৰ আয়োজন কৰাও আমি দেখিবলৈ পাওঁ, যিটো নিঃসন্দেহে আমাৰ সমাজৰ বাবে সুখবৰ। কিতাপ পঢ়াৰ আন্দোলন বিভিন্ন ঠাইত গঢ়ি উঠিছে আৰু ইও গ্ৰন্থৰ সমাদৰ বৃদ্ধি কৰাত অৰিহণা যোগাইছে। কিন্তু গ্ৰন্থমেলাসমূহ কেৱল বাণিজ্যিক ভিত্তিত আয়োজন নকৰি অথবা গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত সংখ্যাগত দিশটোতে গুৰুত্ব প্ৰদান নকৰি গুণগত দিশটোতো সমানে গুৰুত্ব প্ৰদান কৰিব পাৰিলেহে এখন সুস্থ বৌদ্ধিক সমাজ গঢ়ি তোলাত আমি সফল হ'ব পাৰিম। সমান্তৰালভাৱে মৃতপ্ৰায় হোৱা গ্ৰন্থ উদ্যোগটোক পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত আমি এতিয়াও বহু দূৰত। তাক সাফল্যমণ্ডিত কৰিব পাৰিলেহে আমি গ্ৰন্থ প্ৰণেতা আৰু বিক্ৰেতাসকলৰ লগতো ন্যায় প্ৰদান কৰা হ'ব।